প্ৰিয়ংকাজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। পোনপ্ৰথমে সকলোলৈ ভোগালী বিহুৰ হিয়াফৰা ওলগ আৰু শুভেচ্ছা জনালোঁ। এতিয়া আমি আহিছোঁ ধোৱাচলালৈ। ধোৱাচলা হৈছে মাজুলীৰে এখন গাঁও। ইয়াত মাঘ বিহুৰ বিশেষভাৱে আয়োজন কৰা হৈছে। সেয়ে ভাবিলোঁ এটা ব্লগ বনাওঁ, আমাৰ লগতে আপোনাৰ সকলোৱে উপভোগ কৰিব পাৰিব। যে নাচি দিয়া আহিৰ ডান্স কৰি দিয়া, ডান্স কৰি দিয়া, ডান্স কৰি দিয়া। গোটেইকেইটাৰে ইউটিউবত দি দিম দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া। প্ৰগ্ৰাম কেতিয়া হ'ব? ৰাতি কোন আহিব? আজি নাহে, কাইলৈ আহিব। কোন আহিব? কোন? বিপিন চাওডাং। আজিও প্ৰগ্ৰাম হ'বনে? হ'ব। আজি কোন আহিব? ৰাতি গাঁৱৰে হ'ব। গাঁৱৰে? এটা মঞ্চ বনাই আছে নেকি? ষ্টেজ বনাই আছে ন? গম পাইছো, এখন ষ্টেজ বনাই আছে। শুনিছে? আপুনি আছে আপোনালোকে দেখিবলৈ পাইছেনে? আমি আহি থাকোঁতে বগৰী দেখিলোঁ। বগৰী একচুৱেলি বিহুৰ দিনত আমাৰ ঘৰত বগৰীৰে মাছেৰে মানে বগৰীৰ আঞ্জা খাওঁ। তো এয়া দেখিলোঁ, টেষ্টি টেষ্টি। কি সোৱাদ, পুৰা লগ দে। কোনো মানুহে কিয় নাখায় আৰু বগৰী? এনেকৈ যে লাগি আছে, নিব অহা নাই? বহুত লাগছে, বহুত লাগছে। আপোনাক মই ইয়াৰে নাজাৰাটো দেখাই দিছোঁ, কি ধুনীয়া হয়। দেখিছেনে? এই মাজুলীৰ সৌন্দৰ্য বহুত ধুনীয়া হয়। আমি কিবা আমাৰতো ঘৰত আজি জ্বলা পচলা বনে আৰু খুনি খাই বিৰাট টেষ্টি লাগিব। হেৰি লৈ অহা হ'লে
আমাৰতো ঘৰত সেই খানা বনোৱাই আছে ন মাছ আৰু মাংস লৈ আহিতে ভাতে খাব পাৰি লৈ পিকনিকলৈ ধুনীয়াকৈ ছাগলীৰ মাংস ৰৌ মাছেৰে বিলাহীৰ আঞ্জা বনাই থোৱা আছে সেইকাৰণে আজি ঘূৰিব আহিছোঁ ধুনীয়াকৈ পিকনিক খাব পাৰি লৈ ন জিও আমাৰ জিওক চাবা যি চবচে চালিয়া লাগিছে জিও হাই কৈ দিয়া হাই ইয়াতে গ্লাছ পৰি আছে তো আপোনালোকে বুজিবলৈ বাকী নাই চাগে এয়া গ্লাছ লাঠি উঠিছে নহয় এই গ্লাছ লাগ ডিছপ'জেল তাৰমানে বুজি পাইছে ন ইয়াতে কি হয় আৰু এইখিনি ঠাইত এইটো চা কি পৰি আছে কিংফিচাৰ তাৰমানে ইয়াতে পাৰ্টি চলে প্ৰাকৃতিক পৰিৱেশ মানুহ কিয় নাখাব ইয়াতে কি আছে পানীত কি আছে আমাৰ যিয়ে পানী দেখিলে মাছ ধৰিবলৈ যায় সি জানি ইয়াতে পানীত যে মাছ থাকে মামা আছে আমি লৈ যাম দিয়া ন মামা নাই এনেকে বগৰী খোৱাৰ মজাও বেলেগ না গাইজ কাৰোবাক যদি আচাৰ বনাবলৈ বগৰী লাগে ক'ব আমি এনেকে লৈ যাম আচাৰ বনাব পাৰি দেখোন ঐ ক'ত জিও বোলে নাই ক'ত লুকাইছে চাচোন গৈ পেলাই মই নাই জিও নাই জিও ক'ত গ'ল জিওক দেখা নাই আৰু আহিম যে নিব এয়াই গাঁৱত থকাৰ মজা আমি তাত আমি গাড়ীৰ তেল খৰচ কৰি ইয়াতে বগৰী আৰু এডাল জলফাই গছ আছে জিহঁতৰ স্কুলত আমি তাৰ পৰা খাওঁ গাঁৱত থকাৰ মজা একো বজাৰত কিনিব নালাগে এনে আমাৰ ঘৰত বগৰী কিনি খাওঁ বজাৰত ওলাই ইয়াত একচুৱেলি বজাৰত নোলায় ন এইবোৰ বস্তু ইয়াতে মানে বগৰী জলফাই কোনো নিকিনেও চাগে আমি বজাৰত বিচাৰি ফুৰোঁ এইবোৰতো আমি ঘৰত থাকিলে মানে কিনি খাওঁ বজাৰতে ওলাই বগৰী চিজনত বগৰী ইয়াত মানে আৰু মজা গছ থাকে গছৰ পৰা পাৰি লৈ যোৱা তুমি পানীত পৰি যাবা তাত পৰিলে নাযায় নাযায় কি হ'ল ৰাম যি চচমাযোৰ পেলাই দিলে নাই জোৰ ইয়াতে পৰিছে কিয় পেলাই দিছা বলা বলা কি নাই তাৰ চাবি নাই নাজানো সুধি লওক এবাৰ জুম কৰি দেখাই দিওঁ বগৰী বগৰী চব কি পকি আছে চক এয়া কি হয় জিও জুজুবি তুমি যে কিতাপত পোৱা জুজুবি কি হয় কেইটা জুজুবি এবাৰ কিতাপত দেখিলে চিনি পাবা পানী ক'ব নাজানে আচলতে জুজুবি কয় কি কেইটা বাপেৰে নাজানে জুজুবি জুজুবি মানে কি হয় জিও আপেল নহয় বগৰী আপেল দেখিছা জুজুবি মানে আপেলৰ সৰু ভাগ জুজুবি এয়া কি জিও জুজুবি জিও চিঙি দেচি মিলাই থৈ দিয়া জুজুবি জুজুবি থৈ দিয়া পিন্ধিব তোমাক নিচিংবা খাইতে পিন্ধিব মই নাখাওঁ ন বেছি এতিয়া ঘৰত যাই খাম নিমখ চিমখেৰে এই গাই চাওক চাওক কিমান ল'লোঁ বগৰী আমি মাজুলীৰ বগৰী শেষ কৰি দিলোঁ আমাৰ যিয়ে বহুত মানে ফূৰ্তি পাইছে এনেকৈ বগৰী এইটো চাওক কি ধুনীয়া বেয়া হৈছে কোনোবাই হেৰি কৰিছে সৰিয়হৰ তলত ল'ব একো নহয় ঘৰত ধুব পাৰিম কিন্তু এনেকৈ খাব ভাল লাগে নাই ন আজি বিহুৰ দিনত মানুহে ঘৰত সেয়া হেৰি কৰি আছে আমি এনেকৈ ঘূৰি আছোঁ বগৰী খাই আছোঁ একচুৱেলি ঘৰত মই ভাত চাত বনাই থোৱা আছে যাই মিঠাও নহয় টেঙাও নহয় কিবা এটা বেলেগ পানীত মাছো পালোঁ এটা ভাল চিতল মাছ আজি খানাটো ভালেই হ'ল হয় হা
ইয়াতে চিতল মাছ আছে চিতল মাছ ব'লা হ'ব ব'লা জুম কৰি ৱাও একেটা চা মই মোবাইলত দেখো ৱাও